guys, welcome back to my channel. বহুত দিন মই ভিডিও দিয়াই নাই লাষ্টৰ ভিডিওটো দিওঁতে আপোনালোকে চাই কেনেকুৱা পালে নাজানো আৰু ভাবিছোঁ আজি এনে এটা ব্লগ ষ্টাৰ্ট কৰোঁ এনে ভাবিছোঁ এতিয়া ৰাতিপুৱা হৈ থকা নাই বাৰু বহুত টাইম হৈ গ'ল তো এতিয়া ব্লগটো ষ্টাৰ্ট কৰি দিছোঁ আৰু বতৰটোতো নৰখাই হৈছে আৰু বৰষুণ পুৰা দিয়ে আছে একচুয়ালি বেয়া হোৱা নাই পথাৰৰ কামবিলাকো হৈছে কিন্তু বেছি হৈ গৈছে তো বহুত মানে দিগদাৰ হৈ গৈছে আৰু একাৰণে বেছি হলেও অলপ দিগদাৰ হয় পথাৰৰ কাম বন বিলাক সেইকাৰণে অলপ বেয়া লাগিছে মনচন আৰু আমাৰ ফালেটো পুৰা তেজপুৰত পুৰা বৰষুণ ঢালি আছে আৰু আপোনালোকৰ ফালে দিছে নাই জনাব আই থিংক সবতে দিয়ে আছে এবাৰ বৰষুণ পুৰা কমাই নাই বৰষুণ আৰু এইবিলাক দেখিছেনে আৰু এইবিলাক কাপোৰ কানি গোটেই ধুই দিয়া হৈছে গোটেই ভিজা ইয়াত মেলি থোৱা হৈছে আৰু ইয়াতো সব মেলি থোৱা হৈছে ইমানেই মানে বৰষুণ দি আছে একো কাপোৰ নুশুকা হৈছে আৰু এইজনী মোৰ ভাগিন হয় তাইৰ পৰা চাই আছে মই যি কৈ আছো আৰু মোৰ ধাম্বেটো দেখিছে কি গম পাইছে মই আজি কিহৰ কাৰণে ভিডিওটো বনাইছো বাকি আপোনাক কম বুলি ভাবিছো আৰু নতুন বস্তু এটা লগত দেখাম নাজানো আপোনালোকে তেনেকৈ বনাই খাইছে নে নাই খোৱা তো বলক মোৰ বা আহিছে তো বা কেইদিনমান হ'ল মানে এখেতৰ বা মোৰ বায়ে হয় আৰু এইকাৰণে তেওঁ নতুন এটা ৰেচিপি বনাব নতুন ৰেচিপি বুলি নকম মানে এটা সিম্পল আৰু সেইকাৰণে বলক আপোনালোকে যদি তেনেকৈ বনাই খোৱা নাই আপোনালোকে বনাই খাব পাৰিব বহুত টেষ্টি লাগে তো বলক পিঁয়াজ আৰু আদা অকণমান সৰু সৰুকৈ কাটি লৈছে আৰু তাৰপিছত দেখিব এইটো কি বনি আছে আপোনালোকে আৰু এয়া চুজি পেকেট দেখিছে আৰু এয়া উলিয়াই লৈছে অলপ আৰু এইটো কি বনিব গৈ আছে তো ভিডিওটো চাই থাকক Bahangi guys saya amai di petu Zanin এয়া পানী অকণমান লাডু নিচিনা বনিব লাগিব নহয় ন কি নাই যোগাৰ এটা দিন নবনাই অকণমান খাইছো কেনেকুৱা লাগিছে কৈ দিয়া এইফালে চাই পেলাই কোৱা কেনেকুৱা কথা ক'বলৈ গৈছোঁ আৰু থাম্বনেইলটো মানে এইটোৱে মই ইমান দীঘল মোৰ চুলিখিনি মই কিয় কাটি দিলোঁ হয় মই চুলিখিনি কাটি দিলোঁ বহুত মানে চুটিকেই কাটি দিলোঁ এয়া মানে মোৰ ঘৰৰ মানুহে মোক বহুত গালি পাৰিছে মোৰ চুলিখিনি কাটাৰ কাৰণে কাৰণ কি মোৰ একে সৰুৰ পৰাই মোৰ চুলি বহুত দীঘল আৰু মই নাকাটোৱে প্ৰায় চুলি কিন্তু মোৰ মানে টিকলি হোৱাৰ পৰা মানে মই চুলি মানে মই যতন কৰিব নোৱাৰা হৈ গ'লোঁ মানে এনেকুৱা হৈছে যে মানে সময় নাই যে মূৰটো ভালকৈ ধুব নোৱাৰোঁ ধৰ ভালকৈ কণ্ডিশ্যনাৰ কৰিব নোৱাৰোঁ আকৌ আহি ধৰ কেয়াৰ ল'ব পৰা নাই সেইকাৰণে মানে কি কৰিলোঁ চুলিখিনি মানে মই কাটি দিলোঁ আৰু আপোনালোকে জানেই মোৰ চুলি কিমান দীঘল আছিলে আৰু থাম্বনেইলত দেখিছে মোৰ কিমান দীঘল চুলি হয়নে ছোৱালী মোৰ চুলি কিমান দীঘল আছিল বহুত দীঘল আছিলে তো কাটি দিলোঁ
সেইকাৰণে অকণ মোৰ দুখো লাগে চুলিখিনিৰ কাৰণে তো সেইকাৰণে মোৰ ছোৱালীজনীৰ কাৰণে মই চুলিখিনি কাটি দিলোঁ কাৰণ কি বাঢ়ি যাব আৰু মোৰ চুলি বহুত জল্দিকৈ বাঢ়ে মই মানে সেইটো ক'ব পাৰোঁ আৰু সেইকাৰণে একো নাই আৰু কাটি দিলোঁ আকৌ বাঢ়ি যাব তো এতিয়া চাহকণ খাই লওঁগৈ আৰু এতিয়া আমি চাহ খাম এয়া লাল চাহৰ লগত পুৰা চাহ এয়া বাৰু জুতি মাৰি আছে এওঁৰাই চাহ চলি আছে ধুনীয়াকৈ ইয়া পানী পিঠা কি ব্লক ভাল লাগিছে তোৰ টপটো চাহ খালোঁ আৰু এই মুচৰি চুচৰি এনেকৈ থৈ দিছোঁ দেখিছেগৈ ভাবিছে কিয় এনেকৈ থৈছোঁ এই ৰাতি আকৌ মানে তৰিবলৈ অকণমান এলাহ নিচিনা লাগে আৰু ভাত পানী খাই আহি আৰু এইফালে মোৰ টিকলিজনীয়ে খেলি আছে তাই আজিকালি মানে একেবাৰে বহুত কলকলাই তাৰপিছত একদম হাঁহে ন মা তো তাইক দেখাই আছোঁ ৰ'ব তাই পূৰা খেলি থাকে অকলে অকলে এইজনী ভাগিন মোৰ তাই পূৰা খেলি থাকে একদম এফালে কুহি অ কুহি কুহি মা কুহি মা কুহি মা অঁ তাই মানে আচল নাম দি ক'ব দিছে আৰু কৃতিকা মোৰ জীয়ৰীৰ নাম কৃতিকা তো তাই কৃতিকা ক'বলৈ দিছে কুহি কুহি মা এইফালে চোৱা এইফালে চোৱা এইফালে চোৱা এই বহুত সময় তাইৰ লগত অলপ খেলি থকা হয় আৰু এতিয়াতো ভালেই ধৰ ভাগিনজনী আছে বা আছে কিন্তু এনেইতো মই অকলশৰীয়া আৰু অকলে অকলে তাইৰ লগত ইমান সময় এনেকৈ থাকোঁ আৰু তাৰপিছত হাজবেণ্ড অলপ অহা দেৰি হয় তো পিছত আৰু ভাত পানী অলপ দেৰি হয় বনোৱা আৰু আজি হাজবেণ্ড নাই বাৰু মানে নাই যোৱা অফিচলৈ আৰু আজি ঘৰতে আছে তো আজি সেইকাৰণে ধুনীয়াকৈ মই থাকিব পাৰিছোঁ তেওঁ আজি পূৰা একদম চাহ তাহ বনাই আছে আৰু এতিয়া চাহ তাহ আপুনি দেখিছেই তেওঁৱে বনাইছে আৰু খালোঁ হৈ হেল্ল' গাইজ কালি ভিডিঅ'টো মই মানে শেষ নকৰিলোঁ আৰু ৰাতি মানে ভাত পানী খালোঁ আৰু দেখাব নহ'ল আৰু সেইকাৰণে এতিয়া মই ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ ষ্টাৰ্ট নহয় মানে মই ভিডিঅ'টো শেষ কৰিবই ওলাইছোঁ তো ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব আৰু লগ পাম অন্য এটি ভিডিঅ'ত এতিয়ালৈ বাই বাই